সেই সময়ত বিপিএফৰ চৰকাৰত কেই কিলোমিটাৰ ৰাস্তা বনাইছে আপোনালোকে দেখিছে আমাৰ চাৰিটা বছৰত প্ৰায় 1600 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰা হ'ল 2খন কলেজ প্ৰভিন্সিয়েলাইজ কৰা হ'ল যিখিনি স্কুল কলেজ প্ৰভিন্সিয়েলাইজ কৰিবলৈ ৰৈ গৈছে বিটিআৰ চুক্তিৰ 6.3 মতে আমি ইতিমধ্যে অসম চৰকাৰক দুটা লিষ্ট আমি অলৰেডি প্ৰস্তুত কৰি সাবমিট কৰিছো 2017 চনৰ প্ৰভিন্সিয়েলাইজ এক্টত ৰৈ যোৱা কিছুমান ইলিজিবল কিছুমান নিজৰ ক্ৰাইটেৰিয়া ফুলফিল কৰা স্কুল বিলাকক আমি সাবমিট কৰিছো আৰু কিছুমান স্কুল আছে কলেজ আছে যিবিলাক ক্ৰাইটেৰিয়া ফুলফিল কৰা নাই কিন্তু অত্যন্ত দৰকাৰ এই বিদ্যালয়খন নহলে লৰা ছোৱালী শিক্ষা গ্ৰহণ কৰিব কোনো ঠাই নাই এই বিদ্যালয়ৰ লিষ্ট বিলাক আমি সাবমিট কৰিছো আমাৰ সরকার আহাত প্রত্যেকখন কলেজকে আমি 1 কোটিৰ পৰা 4 কোটি পৰ্যন্ত আমি ফান্ড দিছো প্রত্যেকখন কলেজ আমি ভাল কৰিব বিচাৰিছো নতুনকে এখন ইউনিভাৰ্সিটি হল কোকৰাঝাৰত আগতে বড়োলেণ্ড ইউনিভাৰ্সিটি আছিলে এতিয়া কোকৰাঝাৰ এখন আমি আৰু নতুন ইউনিভাৰ্সিটি পাবলৈ সক্ষম হৈছো মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো যে তেখেতে পুনৰ আমাক আৰু এখন ইউনিভাৰ্সিটি আমাক দিলে মই ইয়াৰ কাৰণে ধন্যবাদ জনাইছো বিটিআৰ চুক্তিৰ দ্বাৰা বহুত ভাল ভাল আঁচনি আহি আছে ৰেল কোচ ফেক্টৰী আমি পৰ্বতজৰাত আধাৰশিলা স্থাপন কৰিবলৈ গৈ আছো ইতিমধ্যে কেন্দ্ৰীয় ৰেল মিনিষ্টাৰে ইয়াত প্ৰায় 250 কোটি টকা স্যাংশন কৰি দিছে ইয়াৰ কামটো আৰম্ভ কৰিবৰ কাৰণে বড়োলেণ্ডৰ প্ৰথম ৰেল কোচ ফেক্টৰী আমাৰ পৰ্বতজৰাত আহি আছে তেনেকা আমাৰ স্পোর্টস একাডেমি উদালগুৰিত ইতিমধ্যে স্যাংশন হৈ গল টেন্ডাৰ হৈ গল ইটো ভাৰতবৰ্ষত নতুন মেডেলৰ এটা স্পোর্টস একাডেমি হ'বলৈ গৈ আছে কোকৰাঝাৰত এখন আৰু আমি ষ্টেডিয়াম প্ৰায় 110 কোটিৰ এটা ষ্টেডিয়াম নিৰ্মাণ কৰিবলৈ গৈ আছো কোকৰাঝাৰৰ সাই ষ্টেডিয়াম এই সময়ত জৰাজীৰ্ণ আছিলে আমাৰ সরকার আহাৰ পিছত নৰ্থ ইষ্টৰ ভিতৰতে ভাৰতৰ ভিতৰতে লেখত লাবলগীয়া কোকৰাঝাৰ সাই ষ্টেডিয়ামটো ডেভেলপ কৰা হ'ল আৰু হিদিনা ভাৰতৰ ফুটবলৰ কেপ্টেনে আহি কৈছে ভাৰতৰ ভিতৰত আটতকৈ সুন্দৰ আৰু ধুনীয়া ষ্টেডিয়াম এতিয়া কোকৰাঝাৰত আছে এটো আমাৰ সময়ত আমি নিৰ্মাণ কৰিছো আমি যুৱ যুৱতীসকলৰ যিখিনি চাকৰি বাকৰি আজি সরকারের সময়ত যিমানখিনি এপয়েন্টমেন্ট হল আমি চেষ্টা কৰিছো যে কোনো যাতে এটা টকা ঘুষ দিব লগা নহয় আৰু আজিলৈকে যিখিনি এপয়েন্টমেন্ট হৈ গল কোনো আঠানা পইচাও ঘুষ দিব লগা হোৱা নাই